ফ্ৰেণ্ড, আজি মই মা ঘৰলৈ আহিছোঁ আৰু আমাৰ ঘৰত আজি ফিচাৰীটো সিঁচিছে। কাইলৈ 1 জানুৱাৰীৰ কাৰণে মাছখিনি ধৰিব আৰু চাওকচোন সিঁচাৰ আয়োজনখিনি। মাছ বহুত আছে আৰু এতিয়া ষ্টাৰ্ট কৰিছেহে। পানী দাদাহঁতৰ চবৰে এইটোও সিঁচিব, কিন্তু এইটো মানে পুৰা জাবৰে পুৰা ভৰ্তি হৈ আছে যদিও পানী আছে, ইয়াত মাছো আছে, ধৰিব আৰু গোটেইখিনি। আজি আমাৰ ঘৰত খানা, এয়া হৈছে আমাৰ আলহী। এইবোৰ চব বাচি কুচি মানে ঠিক ঠাক কৰি আছে। এয়া মোৰ ভণ্টি, তাৰপিছতে এইফালে চাহো বনিছে আৰু ড্ৰাই চিকেন, তাৰপিছতে এয়া লোকেল চিকেন মানে ৰেডি হৈ আছে আৰু এয়া মাহী আৰু এয়া মোৰ ভণ্টি, মামী চৰি, এয়া মামা, তাৰপিছতে আলু ফ্ৰাই হৈ আছে আৰু এয়া মানে চবে জুই ফুৱাই আছে, মা চবে আৰু ভণ্টি জুই আৰু মাছ ধৰাটো দেখুৱাম, ধৰি আছে জুই ফুৱাই ফুৱাই আৰু পেপুৱা লাগিছে মানুহখিনিয়ে মাছ ধৰি ধৰি। য়েছ আৰু এইকেইটা ঠাণ্ডাত টুপি চুপি পিন্ধি মাছ ধৰিছে। আৰু এওঁলোকৰতো ককাইদেউ মানে ডিঙি বহি গৈছে। ভিতৰত চবে আৰু ডান্স কৰি আছে। এতিয়া মই ভিতৰলৈ যাওঁ। ইয়াত শাহুমা সকলোখিনি আছে আৰু পুৰা নাচিছে। অলপমান ময়ো নাচি দিলোঁ আৰু থাকিব নোৱাৰি। আমাৰ চবতকৈ ওখ মোৰ ভাইটিটো, এয়া ভাইটি, দাদা আৰু মই ভণ্টি, চবতকৈ ওখ ভাইটি আৰু।
কেনে লাগিলে জনাব। বছৰটো সকলোৰে ভালে ভালে যাওক, তাৰে কামনাৰে আজিলৈ বাই বাই।